रण মৰমৰ চিনাকিত তই হাজাৰৰ দেশ তোৰ বুকুত পাহাৰীয়া অনুভৱৰ আৰম্ভ হয় প্ৰথম জাক বৰষুণৰ হৃদয়স্পৰ্শী চুম্বনৰ পৰাই। এতিয়া বৰষুণৰ সৈতে হৃদয়ৰ যেন এক গভীৰ প্ৰতিযোগিতা। তোৰ একা বেকা পথবোৰত থকা আজাৰ কেইজোপাক যিমান বাৰেই বৰষুণে তিয়াইছে শীতৰ গভীৰতা সিমানেই অধিক হৈ আহিছে। কেম্পাছৰ একা বেকা পথবোৰ আজি উদং উদং লাগিছে। ষ্ট্ৰীট লাইটৰ ক্ষীণ পোহৰত জিলিকি উঠা মুখবোৰ খুব সম্ভৱ কৃষ্ণচূড়াৰ দেশৰ কৃষ্ণচূড়া কিম্বা নাহৰৰ দেশৰ নাহৰ। ৰচোন কোনোবা পাহাৰী ছোৱালী জুমো হ'ব পাৰে। জনসমাগম বাঢ়িছে সম্ভৱ আগতকৈও বেছি, কিন্তু চিনাকি মুখৰ সংখ্যা একেবাৰেই কমো। যাৰ লগত শীতৰ নিশাবোৰ উপভোগ কৰিব পাৰোঁ আৰু হেলিপেডত বহি আলোচনা কৰিব পাৰোঁ লেনিনবাদ অথবা মাৰ্ক্সবাদৰ কথা। হয়, ব্যস্ততাবোৰ বাঢ়িছে এতিয়া। লাহে লাহে আজাৰৰ দেশৰ চাহ চিঙৰা, ভিউ পইণ্টৰ আড্ডা, কফি হাউচৰ কফি পেটিছ আদি যে এৰিব লাগিব অনুমান কৰিছোঁ। পাহাৰীয়া দিনবোৰ এদিন অতীত হ'ব। মই অহাৰ দৰে কোনোবা নতুন মুখ আহি মই থকা কোঠাটোকেই নিজৰ কৰিব। ইয়াৰ আজাৰ কেইজোপা কেণ্টিন, একা বেকা ৰাস্তা, ষ্ট্ৰীট লাইট কেইটাৰ মাজত মোৰ ব্যৱধান বাঢ়িব। জানো আজাৰ কেইজোপাত স্মৃতিৰ সুবাস ৰাখিবলৈ কৰা যত্নবোৰ শুকান পলুকা ৰাখিত থবলৈ বিচৰা খোজৰ দৰেও। প্ৰয়াসবোৰ নিষ্ফল হোৱা যেন লাগিলেই বুকুত একুৰা জুই জ্বলে, কিন্তু মনৰ ভিতৰত জ্বলা জুই চিনিবলৈ টান, কাৰণ পোহৰ আৰু ধোঁৱা নাথাকে ইয়াত। চুনে নুচুকৈ ৰোৱা সেউজীয়াবোৰ চুব নোৱাৰিলে সেউজ অৰণ্যক দোষাৰোপ কৰিবলৈ অজুহাত নাথাকে একোকে। জানো আজাৰৰ দেশৰ বাহিৰৰ পৃথিৱীখন অত্যন্ত কঠিন। কৃত্ৰিমতাৰ জুহালত সোমাই জীয়াটো ভোগাৰ হেঁপাহ নাথাকিলেও উপায় নাইও। তথাপি কোনোবা দিনত সুখৰ ক্ষণ গণিবলৈ অহা সপোনে ভাবে খৰাং বতৰতো শুকান মাটিৰ বৰষা আহিব, ধৰুৱা দেহা মুকলি হ'ব। জন আজি তোৰ গাত সপোন সানিছো, জানো তই নিথৰুৱা নকৰ কাকো। তোৰ বুকুৰ মৰমত পুৰত হৈ এদিন সৌনীল আকাশখন চুম, লিখি থৈ যাম আজাৰ কেইজোপাৰ তলৰ সেই একা বেকা বাটটোৱেদি চলোৱা মোৰ জীৱন সংগ্ৰাম।